অধ্যক্ষ মহোদয়, নন কেডেষ্ট্ৰিয়েল ভিলেজৰ আমি ফ্লাইং সম্পূৰ্ণ কৰিছোঁ 849 ড্ৰোন ফ্লাইং, সাৰ্ভে 279 কমপ্লিট কৰিছোঁ আৰু ফেব্ৰুৱাৰী 2025 ভিতৰত আমি নন কেডেষ্ট্ৰিয়েল ভিলেজকো সবকে মাটিৰ অধিকাৰ দিব পাৰিম। বহুত জনজাতীয় লোকে মাটিৰ পট্টা পাব। অসমৰ ইতিহাসত জনজাতীয় লোকক ন্যায় কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনৰ নাম সোণালী আখৰেৰে সদায় লিখা ৰ'ব। অধ্যক্ষ মহোদয়, ইয়াতে মাইক্ৰ' ফাইনেন্সৰ লোনৰ কথা কোৱা হৈছে। অধ্যক্ষ মহোদয়, এই কামবিলাকতো আজি ইয়াত উল্লেখ কৰাৰ পৰিৱৰ্তে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইটো কংগ্ৰেছে কেতিয়াবাই কৰি দিব পাৰিলেহেঁতেন। আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, ৰাইজ সন্তুষ্ট নহ'লে আমাক ভোট নিদিব। কিন্তু কংগ্ৰেছ দলে আমাৰ মেনিফেষ্টোখনৰ ওকালতিটো কংগ্ৰেছে কৰাটো প্ৰয়োজন নাই। কংগ্ৰেছ দলে যদি মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিয়াটো বিচাৰিছিল নীতিগতভাৱে, তেওঁলোকৰ দিনত কিয় নাই নকৰি এজনকো লোন ৰেহাই নিদিলে? অধ্যক্ষ মহোদয়, আমি কি কৰিছোঁ? এই মুহূৰ্তলৈকে 11,93,626 গৰাকী মহিলাক আমি লোনৰ পৰা ৰেহাই দিছোঁ। 2081 কোটি টকা আমি খৰচ কৰিছোঁ। আৰু যদি এইখিনিৰ নামে সৈতে আপোনালোকক লাগে এছেম্বলিত প্ৰশ্ন কৰক, 11,03,626 গৰাকী মহিলাৰ আমি নাম ইয়াতে লৈ আহিম। ইমান ডাঙৰ লোন ৰেহাইৰ কাম অসমৰ ইতিহাসত আগত কেতিয়া হৈছিল? ৭৫ বছৰত বানে কিমানবাৰ এই অসমখনক গৰকিলে? এই অসমৰ জীৱনলৈ কিমান দুৰ্যোগ আহিলে? কোনোবা এটা উদাহৰণ আছে কংগ্ৰেছৰ দিনত 1 লাখ কোনোবা ব্যক্তিক লোন ৰেহাই দিয়া? আজি আমাৰ চৰকাৰৰ 3টা বছৰৰ বিজয় যাত্ৰা, মাত্ৰ 3টা বছৰ, সম্পূৰ্ণ হোৱাই নাই 3টা বছৰ। 10 মে'ত হ'ব নেকি? আৰু এটা বছৰ, মই অলপ বঢ়াই কৈ আছোঁ 3টা বছৰ বুলি। 2 বছৰ 8 মাহত 11,93,626 গৰাকী মহিলাই লোন ৰেহাই পালে। আৰু এইবাৰ আৰু 1,65,000 মহিলাক লোন ৰেহাই দিয়াৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱনা আনিব। আমি কমিটমেণ্ট কমপ্লিট কৰিহে আমি ইলেকশ্যনলৈকে যাম। আমাৰ পৰীক্ষা সদায় নল'ব, এদিনেই পৰীক্ষা দিম। আমি এদিনেই পৰীক্ষা দিম। আৰু মই জানো পৰীক্ষাৰ কষটিশীলত আমি উত্তীৰ্ণ হ'ম। আৰু 2026ত মই আজিয়ে কৈছোঁ 100তকৈ তলত চিট লৈ গভৰ্ণমেণ্ট নহয়। So 100 পাক্কা। তেণ্ডুলকাৰে চেঞ্চুৰী নামাৰে, আমিও মাৰো। পুৰা 100। আপোনালোক আৰু তেওঁলোকতো একেই, দুটা বেলেগ নেকি? অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত আমি 4টা নীতি অৱলম্বন কৰিছিলোঁ, যাতে হাউচে জানে। প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে লোন ৰেহাই দিয়াৰ আগতে যিসকলে লোন নিয়মিতভাৱে ঘূৰাই দি আছে তেওঁলোকক আমি প্ৰেৰণা দিব লাগে, কাৰণ নহ'লে এইটো আনএথিকেল হ'ব। যে লোন নিদিয়াসকলক ঘূৰাই দিলোঁ, লোন দিয়াসকলক একো নিদিলোঁ। প্ৰথম বছৰত আমি 25,000 টকালৈকে তেওঁলোকক উদগনি দিলোঁ। দ্বিতীয় বছৰ আমি কি কৰিলোঁ? আমি ক'লোঁ যে যিসকলে মাত্ৰ 3 মাহৰ কাৰণে লোন দিব পৰা নাই, আদাৰৱাইজ তেওঁলোকে দি আছিল, তেওঁলোকক আমি উদগনি জনালোঁ। 3 মাহৰ NPAও আমি দিলোঁ আৰু তেওঁলোকক আমি 15-20,000 টকা কৰি উদগনি দিলোঁ। যোৱা বছৰ আমি 25,000 টকালৈকে লোন লোৱা আই মাতৃ সকলোকে NOC দিলোঁ। আৰু এই বছৰ 50,000 টকালৈকে লোন লোৱা সকলক NOC দিম। 27ত 25 চনত 75,000লৈকে দিম।
আমি 26লৈকে আমাৰ কমিটমেণ্ট আমি পুৰা কৰি পেলাম আৰু বেংকে কাকো নটিচ নিদিয়ে 1 লাখৰ ওপৰৰ বৰুৱাৰকহে বেংকে নটিচ দিয়ে যি মাইক্ৰ ফাইনেন্স নহয় দে বিকাম MSME যি মাইক্ৰ ফাইনেন্স লোন আছে এই লোনবিলাক কোনো বেংকে নটিচ নিদিয়ে